वेलकम बैक टू माय यूट्यूब चैनल हाफिजुर कम्पिউটাৰ। আকৌ টয়লেটৰ লিষ্ট নতুনকৈ প্ৰকাশ পাইছে। আপোনাৰ সেই লিষ্টত নাম আছে নে নাই কেনেকৈ চেক কৰিব আপোনালোকে নিজে চেক কৰিব পাৰিব আপোনাৰ মোবাইলৰ পৰা। কেনেকৈ চেক কৰিব মই আপোনালোকক লাইভ দেখুৱাই আছো। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব আৰু মোক সাপোৰ্ট কৰিব। আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ইয়াত লিখিব HBM ৰিপৰ্ট সার্চ দিব। সার্চ দিয়াৰ লগে লগে স্বচ্ছ ভাৰত মিশন এইটো এটা লিংক আহিব। আপোনালোকে সেই লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আকৌ এটা নতুনকৈ পেজ ওপেন হৈ আহিব স্বচ্ছ ভাৰত মিশন। এতিয়া তাত আপোনালোকে দেখিবলৈ পাইছে ৰিপৰ্ট। ৰিপৰ্টৰ তলত যিটো আছে অপশ্যন সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ষ্টেট সিলেক্ট কৰিব লাগিব। মোৰ অসম, সেইকাৰণে মই অসম সিলেক্ট কৰি আছো। সিলেক্ট কৰাৰ লগে লগে আপোনালোকক ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব। আপোনালোকৰ যিটো ডিস্ট্ৰিক্ট সেইটো সিলেক্ট কৰিব। মোৰ ধুবুৰী, মই ধুবুৰী সিলেক্ট কৰি আছো। ধুবুৰী সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ যিটো ব্লক এইটো সিলেক্ট কৰিব। মোৰ মহামায়া ব্লক, মই মহামায়া সিলেক্ট কৰি আছো। ব্লক সিলেক্ট কৰাৰ লগে লগে আকৌ এখন পেজ ওলাই আহিব। আপোনালোকৰ যিটো জিপি মানে যিটো গাঁও পঞ্চায়ত বুলি কয়, আপোনালোকে এইটো সিলেক্ট কৰিব। গাঁও পঞ্চায়ত সিলেক্ট কৰাৰ লগে লগে আপোনাৰ জিপিত কিমানখন টয়লেট এপ্ৰুভ হৈছে আপোনালোকে ইয়াত দেখিবলৈ পাব। এতিয়া আপোনালোকৰ গাঁৱৰ বা আপোনাৰ নামটো আছেনে নাই আপুনি কেনেকৈ চেক কৰিব? তো এতিয়া আমালোকক পুনৰ হোমত যাব লাগিব। মই হোমত গৈ আছোঁ। আপোনালোকে দেখিবলৈ পাইছে ওপৰত হোম আছে, এইটোত এটা ক্লিক কৰি দিব বা ইয়াত অ'কে কৰি দিব। দিয়াৰ লগে লগে আকৌ সেই পেজখন পুনৰ ওলাই আহিব। ওলাই অহাৰ লগে লগে আপোনালোকে ৰিপৰ্টত যাব। তাৰপিছত যিটো তলত লিংক আছে এইটো ক্লিক কৰিব। কৰাৰ পিছত ইয়াত ষ্টেট আছে, আপোনালোকে ষ্টেট সিলেক্ট কৰিব। তাৰপিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। তাৰপিছত ব্লক সিলেক্ট কৰিব। কৰাৰ পিছত ইয়াত আছে ভিউ ৰিপৰ্ট, আপোনালোকে তাত এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো জিপি সেইটো আহিব। এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে ওলাই আহিছে পেজখন। ওলাই অহাৰ লগে লগে এতিয়া আপোনালোকক আপোনাৰ জিপিটো সিলেক্ট কৰিব লাগিব। আপোনালোকৰ জিপিত কিমানটো এপ্ৰুভ হৈছে, কিমান টকা পাব, কিমানজনে পাব, এইটো ইয়াত দেখাই দিয়া আছে। গোটেইখিনি বস্তু ইয়াত দেখাই দিয়া আছে। এতিয়া আপোনালোকে মোৰ যিটো জিপি এইটো মোক সিলেক্ট কৰিব লাগিব। আপোনাৰ যিটো জিপি এইটো আপোনালোকে সিলেক্ট কৰিব। কৰাৰ লগে লগে ইয়াত ওলাই আহিব। এতিয়া মই মোৰ জিপিটো সিলেক্ট কৰি আছো। মোৰ তুষপাৰা জিপি, মই তুষপাৰা জিপিটো সিলেক্ট কৰি আছো। কৰাৰ পিছত আপোনালোকে তাত এটা ক্লিক দিব। দিয়াৰ লগে লগে লিষ্টখন ওলাই আহিব। এতিয়া আপোনালোকৰ নামটো আপোনালোকে ইয়াত চেক কৰিব পাৰিব। আজিৰ ভিডিঅ' ইমানে। ধন্যবাদ সকলোকে। ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব। থেংক ইউ।